বাবা তুমি ত্ৰিভুৱনৰ পাছত আকৌ আপোনালোকৰ মাজলৈ এটি খুব ধুনীয়া ভক্তিমূলক গীতৰ উপহাৰ দিম বুলি আজি দিনটো গীতৰ কাম কৰি আছো আৰু গীতটি খুব ধুনীয়াকৈ মিউজিক কৰিছে মোৰ মৰমৰ ককাইদেউ মানস দা আৰু মিক্সিং কৰিব মোৰ মৰমৰ ককাইদেউ পলাক দা। এতিয়া মই মানস দাৰ ঘৰতে আছো, আজি দিনটো মানস দাৰ লগতে বহিছো। মানস দাই খুব কষ্ট কৰি এদিনৰ ভিতৰতে মিউজিক কৰি উলিয়াইছে। মানস দা কিবা এটা কৈ দিওঁ। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। ৰাতিপুৱা আহিলে ধন্তি আহি ক'লে যে মানস দা এটা কাম কৰোঁ, এটা ভাদ মাহৰ কাৰণে এটা ভক্তিমূলক গীত কৰোঁ। ঠিক আছে কৰোঁ। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ, এতিয়া আমাৰ সম্পূৰ্ণ হৈছে, অলপ কাম আছে। আজি ৰাতিৰ ভিতৰত হয়তো সম্পূৰ্ণ হৈ যাব, কাইলৈ ডাবিং হ'ব। খুব সোনকালে আগবঢ়াই দিম আপোনালোকলৈ। বাকী আপোনালোকে আদৰি ল'ব আগৰ নিচিনাকৈ। গীতটি মোৰ ধন্তি দাস অফিচিয়েল ইউটিউব চেনেলত উপলব্ধ হ'ব। মই আশা কৰিছোঁ বাবা তুমি ত্ৰিভুৱনৰ গীতটি ইমান ধুনীয়াকৈ ৰাইজে মৰম আৰু আশীৰ্বাদ কৰিছিলে, তাৰ পাছত আকৌ এটি আপোনালোকৰ মৰম আশীৰ্বাদ শিৰত লৈ আপোনালোকৰ মাজলৈ নতুনকৈ এটি ভক্তিমূলক গীত উপহাৰ দিবলৈ সাজু হৈছোঁ। আশা কৰিছোঁ সকলোৱে গীতটি শুনি ভাল পাব। ধন্যবাদ। বাবা তুমি ত্ৰিভুৱনৰ পাছত আকৌ আপোনালোকৰ মাজলৈ এটি খুব ধুনীয়া ভক্তিমূলক গীতৰ উপহাৰ দিম বুলি আজি দিনটো গীতৰ কাম কৰি আছো আৰু গীতটি খুব ধুনীয়াকৈ মিউজিক কৰিছে মোৰ মৰমৰ ককাইদেউ মানস দা আৰু মিক্সিং কৰিব মোৰ মৰমৰ ককাইদেউ পলাক দা। এতিয়া মই মানস দাৰ ঘৰতে আছো, আজি দিনটো মানস দাৰ লগতে বহিছো। মানস দাই খুব কষ্ট কৰি এদিনৰ ভিতৰতে মিউজিক কৰি উলিয়াইছে। মানস দা কিবা এটা কৈ দিওঁ। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। ৰাতিপুৱা আহিলে ধন্তি আহি ক'লে যে মানস দা এটা কাম কৰোঁ, এটা ভাদ মাহৰ কাৰণে এটা ভক্তিমূলক গীত কৰোঁ। ঠিক আছে কৰোঁ। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ, এতিয়া আমাৰ সম্পূৰ্ণ হৈছে, অলপ কাম আছে। আজি ৰাতিৰ ভিতৰত হয়তো সম্পূৰ্ণ হৈ যাব, কাইলৈ ডাবিং হ'ব। খুব সোনকালে আগবঢ়াই দিম আপোনালোকলৈ। বাকী আপোনালোকে আদৰি ল'ব আগৰ নিচিনাকৈ। গীতটি মোৰ ধন্তি দাস অফিচিয়েল ইউটিউব চেনেলত উপলব্ধ হ'ব। মই আশা কৰিছোঁ বাবা তুমি ত্ৰিভুৱনৰ গীতটি ইমান ধুনীয়াকৈ ৰাইজে মৰম আৰু আশীৰ্বাদ কৰিছিলে, তাৰ পাছত আকৌ এটি আপোনালোকৰ মৰম আশীৰ্বাদ শিৰত লৈ আপোনালোকৰ মাজলৈ নতুনকৈ এটি ভক্তিমূলক গীত উপহাৰ দিবলৈ সাজু হৈছোঁ। আশা কৰিছোঁ সকলোৱে গীতটি শুনি ভাল পাব। ধন্যবাদ।